Hello parents, welcome back to my channel Assam Kids Study. তো আজি আমি পঢ়িম স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণমালাৰ চিহ্নসমূহ। তো বলক আমি আৰম্ভ কৰোঁ। স্বৰ বৰ্ণ অ, আ, হছই, দীঘই, হছৌ, দীঘৌ, ৰি, এ, ঐ, উ, ঔ। অ, আ, হছই, দীঘই, হছৌ, দীঘৌ, ৰি, এ, ঐ, উ, ঔ। এনেধৰণে আমি স্বৰ বৰ্ণ পঢ়িব পাৰোঁ। এতিয়া আমি পঢ়োঁ ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ এতিয়া আমি পঢ়িম। ক, খ, গ, ঘ, উঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় ঝ, ছ, নিয়, মূৰ্ধন্য ত, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, মূৰ্ধন্য ন, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, উত্তস্তীয় জ, ৰ, ল, ৱ, তালবীয়া খ, মূৰ্ধন্য খ, দন্ত্য হ, হ, ক্ষয়, ডৰেৰ, ধৰেৰ, উন্তস্তীয়, ঘষন্তীয় ত, অনুচং, বিসৰ্গ, স্বনবিন্দু। এনেধৰণে আমি ব্যঞ্জন বৰ্ণসমূহ পঢ়িব পাৰোঁ। এতিয়া আমি পঢ়িম স্বৰ বৰ্ণমালাৰ চিহ্নসমূহ। অৰ চিন নাথাকে। আ এনেকে হয় আকাৰ, ইয়াক আকাৰ বুলি কোৱা হয়। হছই, হছইকাৰ, দীঘই, দীঘইকাৰ, হছৌ, হছৌকাৰ, দীঘৌ, দীঘৌকাৰ, ৰি, ৰিকাৰ, এ, একাৰ, ঐ, ঐকাৰ, উ, উকাৰ, ঔ, ঔকাৰ। তো এনেধৰণে আমি চিহ্নসমূহ পঢ়িব পাৰোঁ। আপোনালোকক কেনে লাগিল পঢ়ি আপোনালোক মোক কমেণ্টত জনাব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তো প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। মই এনেধৰণে সৰু বাচ্চাকেইটাৰ পঢ়াৰ ভিডিঅ' আনি থাকিম। আপোনালোক মোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। ধন্যবাদ।